মৰ্নিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মানে ৰাতিপুৱা ওলাই লৈছোঁ, মানে একদম খৰধৰকৈ এয়া দেখিছে নহয়, মোনা চোনা লৈ যাব লাগিব এঠাইলৈ। আজি ক'লৈ গৈ আছোঁ আপোনালোকক সকলোকে দেখাই যাম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। তেনেহ'লে ব'লক যাওঁ ভিডিঅ'টোৰ। এয়া আহি মই এতিয়া পাই গ'লোহি, একদম কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ আজৰি হৈ ল'লোঁ। এতিয়া কি আছে আপোনালোকক দেখাম বাৰু, ৰ'বক। এইফালে এইখিনি বেলুন দেখিছেনে? আৰু এইটো আমাৰ টুকুলু আজি বাৰ্থডে। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। কৈছে আপোনালোকক কিবা এটা আৰু বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে এইজনীয়ে কিবা এটা খোৱা যোগাৰ কৰিছে। তাৰপিছত এইফালে আমাৰ দেউতাই ভাত খাই আছে স্কুল যাবলৈ, আৰু বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ ৰ'ব। এইফালে সকলোৱে শাক কাটি আছে দেই ভোজৰ কাৰণে। হাই কৰি দিয়ক চবে। এইফালে মাংস গুচাই আছে, আপোনালোকক দেখাই দিছোঁ চবকে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে দেই। এইয়া এইফালে বাৰ্থডে বয়ক একদম ধুনীয়াকৈ সজাই আছে। ভালকৈ দেখাই দিছোঁ বাহিৰৰ পৰিৱেশটো আপোনালোকক। আৰু এইফালে মই আৰু ভাইটিয়ে মিলি ঘৰ ডেক'ৰেশ্যন কৰাত লাগিম এতিয়া। বাৰ্থডে বুলি ডেক'ৰেশ্যন কৰিম এতিয়া দুটাই। বাহিৰৰ পৰিৱেশত এতিয়া পূৰা ভোজ ভাত ৰন্ধা আৰম্ভ হৈ গৈছে। এয়া মাংস কাটি থৈছে ধুনীয়াকৈ, ইফালে দালি পাতি থৈছে। সকলো ধৰণৰ যা যোগাৰ কৰি এতিয়া বনাই মেলি হ'বগৈ আৰু এতিয়া। এইয়া আমাৰ বাৰ্থডে বয়। এইটি এইফালে আমাৰ বাৰ্থডে ডেক'ৰেশ্যন সম্পূৰ্ণ হোৱাগৈ নাই, হ'বগৈ আৰু। প্ৰায় সকলোখিনি হ'লগৈ কৰি, এনেকৈ চিম্পুলকৈ কৰা হৈছে সকলো। এইফালে বাৰ্থডে কেক কাটি হোৱাৰ পিছত পায়স আৰু কেক সকলোকে ভাগ কৰি খাবলৈ দিছে, আৰু খুৰীহঁতে আপাহঁতে নিজেও খাইছে। এইফালে ইজনী বাৰ্থডে বয়ৰ এনাইক, সকলোৱে হাঁহি ফূৰ্তি কৰিছে। এনেকৈ সময়বোৰ পাৰ হৈ বাৰ্থডে খানা খাবলৈ ৰেডি হৈ গ'ল। এয়া সকলোৱে খাই আছে। বাৰ্থডেৰ পিছদিনা প্ৰাঞ্চুক মৰমতে সকলোৱে দিয়া উপহাৰবোৰ খুৰীহঁতে এয়া চাই আছে। ময়ো চাই আছোঁ আৰু। এইফালে ইজনী খুৰীয়ে টেঙা গুচাই আছে, আৰু ইফালে ভণ্টিও টেঙা কাটি আছে। ৰাতি হোৱা দেৰি হ'ল, বাৰ্থডে দিনা যিহেতু, সেয়ে টেঙা অকণ সকলোৱে খাই লৈছে।
ভিডিঅ'টো মই এদিনতে শেষ কৰিব নোৱাৰিলোঁ, যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু প্ৰাঞ্চুৰ এবছৰীয়া হোৱা ফটো মই এনেকৈয়ে সাঁচি ৰাখিলোঁ। আপোনালোকে প্ৰাঞ্চুক মৰম দিব, আশীৰ্বাদ দিব। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। আজিলৈ ইমানেই আছিল গাইজ। ভালে থাকক, সুস্থ থাকক, সকলোৱে হাঁহি ফূৰ্তিৰে থাকক। বাই বাই।